নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কালি যিহেতু সৰস্বতী পূজা হৈ গ'ল, গতিকে আপোনালোক বাৰু সৰস্বতী পূজালৈ গ'লনে? যিসকল মোৰ ভিউৱাৰ্ছ, যিসকলে মানে অধ্যয়নৰত বা শিক্ষকতা কাৰ্য কৰি আছে, তেওঁলোক আৰু অন্যান্য ব্যক্তিসকলো সৰস্বতী পূজালৈ নিশ্চয় আপোনালোক গৈছে বা আপোনালোকৰ কেনেকুৱা লাগিলে? মোৰ কিন্তু কালি খুব ভাল লাগিলে। আচলতে এই সৰস্বতী পূজাটোৰ কাৰণে বহুত দিনৰ পৰা আচলতে অপেক্ষাৰত আমি হৈ থাকোঁ, মানে অপেক্ষা কৰি থাকোঁ বহুত দিনৰ পৰা। আমি নিজকে খুব মানে কি পিন্ধিম, কি কৰিম, ক'লৈ যাম ভাবি থওঁ। আচলতে মোৰ সৰস্বতী পূজাটো মই একো বেলেগ সাজ মানে ক'বাৰ কিবা মানে মেখেলা চাদৰ মই আচলতে কিনা নাই। মই মোৰ মাহঁতৰ মেখেলা চাদৰ পিন্ধি গৈছিলোঁ আৰু তাতে মানে মই ইমান মানে বহুত হেভি মেখেলা চাদৰ পিন্ধা নাই আৰু তাতে মানে মই হেৰি পিন্ধিছিলোঁ, মুগাৰ মেখেলা পিন্ধিছিলোঁ আৰু মুগাৰ ব্লাউজ আৰু লগতে মাৰ ভাগৰ এখন চাদৰ আছিলে, সেইখন পিন্ধিছিলোঁ। আৰু মানে মই আচলতে সদায় এইটোৰ ওপৰত গুৰুত্ব দিওঁ যে যিটো সাজ মানে পিন্ধিলে আপোনাৰ আৰামদায়ক অনুভৱ হয়, তেনেকুৱা সাজযোৰ পিন্ধাহে মই বেছি মানে গুৰুত্ব দিওঁ, তাৰ ওপৰতে বেছি জাকজমকতকৈ। আৰু মোৰ খুব ভাল লাগিলে। কালি সৰস্বতী পূজাৰ দিনাখনি মই কলেজলৈ প্ৰায় 10 বজামানত পোৱাকৈ গ'লোঁ আৰু তাত প্ৰথমতে মই গৈয়ে দেৱীক সেৱা কৰিলোঁ। আমাৰ ছাৰহঁতে সকলোৱে মিলি প্ৰাৰ্থনা এভাগ গালে আৰু তাতে মানে আশীৰ্বাদ এইবিলাক দিয়া মেলাৰ হোৱাৰ পিছত আমি চবেই চাকি জ্বলালোঁ। মোৰ বান্ধৱী, মোৰ বন্ধুসকল সকলোৱে মানে চাকি জ্বলালে আৰু মানে মই মোৰ যিখন আগতে মই পঢ়িছিলোঁ অধ্যয়নৰত মানে স্কুল আছিলে মোৰ আদৰ্শ বিদ্যাভৱন, তালৈ আচলতে যাম বুলি ভাবিছিলোঁ। কিন্তু যিহেতু মানে আমাৰ যিহেতু এতিয়া 11 মানে, গতিকে আমাৰখিনি মানে এতিয়া ডাঙৰ হয় আৰু যিহেতু 12ৰখিনি তো এবাৰ হাই ছেকেণ্ডেৰী দিবই তেওঁলোকে, সেইটো কাৰণে এতিয়া তেওঁলোকক যিহেতু বিদায়ো দিয়া হ'ল, গতিকে আমিয়ে মানে এতিয়া কলেজখনৰ ভিতৰতে ডাঙৰ আৰু 9-10ও আছে মানে আমাৰ কলেজখনত, নাজিৰা কনিষ্ঠ মহাবিদ্যালয়ত মই অধ্যয়নৰত। তাতে মানে সেইটো কাৰণে মানে আমাৰ দায়িত্বটো বহুত বেছি, মানে আমিয়ে মানে যিহেতু সৰস্বতী পূজাভাগ পাতিছোঁ, ছাৰহঁতেও আমাক বহুতখিনি সহায় কৰিছে, তেওঁলোকে বজাৰ কৰা মেলা বা কিবাকিবি ধৰণৰ কামত। আচলতে প্ৰথম এইবাৰ, গতিকে গৈ পাইছোঁগৈ আৰু তেতিয়া আদৰ্শলৈ যাম বুলি মই ভাবিছিলোঁ, কিন্তু পিছত যেতিয়া তালৈ গৈ পালোঁগৈ, তাত মানে দায়িত্ব মানে বহুত আহি গ'ল আৰু মানে যিহেতুকে প্ৰসাদ দিয়া মেলা এইবিলাক কাম আছিলে আৰু বিভিন্ন ধৰণৰ পিছত খোৱা, যিহেতু ৰুটি আৰু আপোনালোকৰ কি বুলি কয় বুট দাইল আৰু পনীৰ এনেকুৱা ধৰণৰ এখন তৰকাৰী আছিলে, তাৰ লগতে বিলাহীৰ টপ আছিলে। খুব ভাল লাগিলে খাই তাতে। তাৰপিছত আৰু খোৱাৰ শেষত মিঠাও দিছিলে, ৰসগোল্লা আছিলে। তেনেধৰণে খোৱা হৈছিলে আৰু বহুতো যিসকল মানে আগৰ ছাত্ৰ ছাত্ৰীসকল, আমাতকৈ যিসকল ডাঙৰ ছিনিয়ৰ, তেওঁলোকো আহিছিলে যিহেতু, সেইকাৰণে খোৱা বোৱাত তেওঁলোকৰো অকণমান ধ্যান ৰাখিব লগা হৈছিলে। মই কৈছিলোঁ বোলো দাদাহঁত তোমালোকে খাইহে যাবা দেই, নোখোৱাকৈ নাযাবা। যিহেতু আমাৰ যেতিয়া ফ্ৰেছাৰ্ছ হৈছিলে, তেওঁলোকে আমাক বহুত ধুনীয়াকৈ মানে আমাৰ দায়িত্ব বহন কৰিছিলে, গতিকে আমাৰো এটা দায়িত্ব আছিলে। মই যিমান পাৰোঁ কৰিছোঁ আৰু পিছত যেতিয়া মানে আহিব হ'ল, তেতিয়া বাইদেউহঁতে মানে দিও পঠিয়াইছিলে বোলে ঘৰলৈ, মানে থাকি যিহেতু গৈছিলে নাই, তেতিয়া সেইখিনি মানে কেইখিনিমান দি পঠিয়াইছিলে মানে বাইদেউহঁতে। মোৰ মানে খুব মানে ভাল লাগিলে আৰু সেইটো এটা মোৰ বহুত ভাল এটা অভিজ্ঞতা। সৰস্বতী পূজা মানে আনকালে মই স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়াতো সৰু আছিলোঁ, গতিকে এইবিলাক দায়িত্ববোধ মানে নাজানিছিলোঁ আৰু মানে যে সৰস্বতী পূজা পাতোঁতে আচলতে কি কৰিব লাগে, কি কৰিব নালাগে, এইবিলাক নাজানিছিলোঁ আৰু মানে যে গৈছিলোঁ আৰু প্ৰাৰ্থনা কৰিছিলোঁ আৰু এনেকুৱা। তাৰপিছত খাবলৈ মাতিছিলে, খাবলৈ গৈছিলোঁ, কিন্তু খোৱাৰ আঁৰৰ যিখিনি মানে খুৱাব লাগিব ন চবকে, নোখোৱাকৈতো কোনোবা জাল গ'লে কিমান বেয়া কথা সেইটো। তেনেকুৱা ধৰণৰ মানে সেইবিলাক দায়িত্ব এতিয়া যিহেতু ডাঙৰ হ'লোঁ, ডাঙৰ হৈ মেলি কলেজলৈ আহি এইবিলাক কথা শিকিছোঁহি, মানে বহুতো কথা শিকিছোঁ মানে এতিয়া, ভাল মানে বেয়া বিভিন্ন ধৰণৰ কথা। দায়িত্ব থাকিলে দায়িত্ব কেনেকৈ পালন কৰিব লাগে, মানে সেইটোৱে মোৰ সেইকাৰণে এইফালৰ পৰা অভিজ্ঞতাৰ ফালৰ পৰা মানে মোৰ এই কালি সৰস্বতী পূজাটো মোৰ কাৰণে এটা ব্যতিক্ৰমী সৰস্বতী পূজা আছিলে। সেই সৰস্বতী পূজাখনত মানে মই নিজেই মানে চব যেন দায়িত্ব বহন কৰিছিলোঁ। মানে অকল সৰস্বতী পূজা বুলি মানে মই খাবলৈ বুলি বা তেনেকৈ যোৱা নাছিলোঁ। সৰস্বতী পূজাখনত মানে তাত যিখিনি কাম আচলতে নিয়মানুৱৰ্তিতা মানে কৰিব লাগে সেইখিনি ভালকৈ মানে কৰিছিলোঁ আৰু যিমান পাৰোঁ। ছাৰহঁতে ধুনীয়াকৈ কৈ দিছিলে যে কেনেকৈ কৰিব লাগিব, কি তেনেকৈ কৰিছিলোঁ আৰু মোৰ কাৰণে খুব ভাল লাগিলে মোৰ সেই সৰস্বতী পূজাখন। আৰু আগলৈও মই তেনেকৈ মোৰ যিখিনি দায়িত্ব মই সেইখিনি ভালকৈ পালন কৰি যাবলৈ মই চেষ্টা কৰিম। আৰু বিশেষ ক'তো ফুৰিবলৈ যোৱা নহ'ল, যিহেতুকে দিনটো মানে আহি আছিলে মানুহ আৰু তেওঁলোকক খোৱা বোৱাটো দায়িত্ব আছিলে, গতিকে মই সেইটো কাৰণে কলেজতে থাকিলোঁ। আৰু প্ৰায় 2মান বজাত মই তাতকৈ বেছি 2:30 মানতে মই যিহেতু টেম্পুতে অহা যোৱা কৰোঁ,
টেম্পুত উঠি লৈ ঘৰলৈ আহিছিলোঁ। ঘৰলৈ আহিও আমাৰ বাৰ লগৰ ছোৱালী মানে এগৰাকীৰ বাইকৰ বিয়া আছিলে, আকৌ তালৈ গৈছিলোঁ। গতিকে কালি দিনটো খুব মোৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল। আৰু সৰস্বতী পূজা বুলিলে মানে ক'লোৱে যিহেতু মোৰ খুব ভাল লাগিলে কালি দিনটো। গতিকে আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে মোক ক'বচোন। মই আজি আপোনালোকক এই সৰস্বতী পূজাৰ বিষয়ে ক'লোঁ অলপ, মানে মই যিখিনি এক্সপিৰিয়েঞ্চ আচলতে মোৰ হ'ল সেইখিনিয়ে মই আজি ক'লোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ যিটো মানে বাটন আছে, ৰেড বাটনটো ৰেড বেলটো সেইটো মানে অন কৰি অল বাটনটো টিপি দিব। ধন্যবাদ।